নমস্কাৰ কবিতাৰ শিৰোনাম তোমালোক কি কি কাৰণত আমাৰ নেতা অনুগ্ৰহ কৰি জনাবা নেকি তোমালোক কি কি কাৰণত আমাৰ নেতা সৌৰজগতৰ এটাই গেষ্ট হাউস নাম পৃথিৱী ইয়াত সকলো দুদিনৰ আলহী শক্তিৰ বিতৰণ কৰে সূৰ্যই উষাহ গছ-গছনি সাগৰ আৰু ডাৱৰৰ কথাই হুকিয়া নিৰ্দিষ্ট উষ্ণতাত বিলীন হৈ চলাই আছে পানী যোগান আঁচনি নজনাক জানিবৰ বাবে আছে সোণালী ইতিহাস সেইবাবে সুধিছো তোমালোক বৰ্তমান কি কি কাৰণত নেতা আমাৰ দেশত সঘনাই হয় জঘন্য ধৰ্ষণ চলাই দিয়ে সুইচাইডৰ নাম দি উনুমাই দিয়ে এজনে আন এজনৰ তেজ মহৰ শৰীৰ মানুহে যে মৃত্যুক জয় কৰিব নোৱাৰে এই কথাটো মানুহ যে ঈশ্বৰ নহয় তাৰে সাক্ষুক প্ৰমাণ নহলে তোমালোকে কাহি ললাহেঁতে তোমালোকৰ পৰিয়ালৰ নামতে নিলাম হলেতেন অমৰত্বৰ আটাইকেইখন আসন আমাৰ নেতা মৰুৰ মৰিচিকা ৰজাৰ ওপৰত ৰজা মৰে প্ৰজা চিকিৎসাৰ নামত মেডিকেল টেৰৰিজম 20 টকাৰ ঔষধ হৈ পৰে 200 টকাৰ সকলোবোৰ তোমালোকৰ হাততেই আছে উৎসৱক খৰাধ আৰু খৰাধক উৎসৱলৈ ৰূপান্তৰিত কৰিব পৰাৰ চমৎকাৰ অহংকাৰ আৰু মূৰ্খামিক স্মশান পৰ্যন্ত লৈ যায় মানুহবোৰে যিহেতু সন্মুখত নাই বিকল্প পুৰত অভ্যস্ত হৈ উঠে মানুহবোৰ তোমালোকে বনোৱা জহন্নামৰ পথত খোজ কাঢ়ি কাঢ়ি বেজিচুৰক শাস্তি দিয়াৰ গৌৰৱত গামোচা পিন্ধি হাতীচুৰ হবলৈ কচৰত কৰা নেতা তোমালোকৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা সময় এতিয়া নেতা আৰু পালি নেতাৰ ট্ৰেফিক জামত ৰুদ্ধ তোমালোক সীমান্তৰ সৈনিক নহয় যে দেশ মাতৃৰ বাবে আত্ম আহুতি দিবা আপোনজনক ত্যাগী তোমালোক আব্দুল কালাম নহয় তোমালোক নহলা কোনো অৰণ্য মানৱ নহয় তোমালোক বীৰ লাচিত বৰফুকন নহয় তোমালোক শৰৎ সিংহ বিমলা প্ৰসাদ চলিহা অথবা হোমেন বৰগোহাঁই অথবা নহয় কোনো দিন হাজিৰা কৰা শ্ৰমিক খহনীয়াত ভেটি হেৰুৱাই কঁকালৰ গোজ ওলোৱা নহয় কোনো আমাৰ চিনাকি কৃষক তথাপিতো তোমালোক হালধীয়া খবৰত আমাৰ পদূলিত প্ৰতিশ্ৰুতিৰ বানপানীতে উজান উঠাব জনা একোজন ব্যাগুম যাদুকৰ সেইবাবেই সুধিছো অনুগ্ৰহ কৰি কোৱা হে প্ৰতিজন ভাগ্য নিয়ন্তা তোমালোক কি কি কাৰণত আমাৰ নেতা ধন্যবাদ জয় আই অসম